নমস্কাৰ অসমবাসী ৰাইজ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ আপোনালোকে যদি আপোনাৰ গাহৰিৰ কিবা পেলুৰ সমস্যা হৈছে তেনেহলে আপুনি কিদৰে ভাল কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত অকমান জনাম। দেখিব পাইছে এইটো হ'ল এলবেণ্ডেজৰ নামৰ পেলু দৰৱ। এইটো 90 ml হয়। ইয়াৰ প্ৰাইচ 85 rupees পৰিব। আৰু এইকেইটা গাহৰি আপোনালোকে দেখিব পাইছে, এইকেইটা গোটেইকেইটা গাহৰিক মই পেলু দৰৱ দি দিছো। এইফালে দেখিব পাইছে গোটেইকেইটা গাহৰিক মই পেলু দৰৱ দিছো। তো এইকেইটাৰ ওয়েট হ'ব অলমোষ্ট 30 kg আশপাশৰ ওয়েট হ'ব। এইকেইটাক মই প্ৰত্যেকটা গাহৰিক মই 8 ml কে দিছো। লগতে মানে মই আগৰ ভিডিঅ'ত জনাই থোৱা আছে, যদি ভিডিঅ'টো চোৱা নাই তেনেহলে ভিডিঅ'টোৰ লিংক ডেসক্ৰিপচনত আছে, গৈ চাই ল'ব পাৰিব। আগৰ ভিডিঅ'ত জনাই থৈছো যে ৰাতিপুৱা সোনকালে উঠি পেলু দৰৱটো দিব লাগে আৰ্লি মৰ্নিঙত। তো ৰাতিপুৱা শুই উঠি মই দানা মিক্স কৰি গোটেইকেইটা দানা দিয়া যতনত মই 8 ml কে দি মানে গাহৰি কেইটাক দি দিছো। মই 24 ঘণ্টাৰ কাৰণে একো খাবলৈ নিদিও। অকল পেলু দৰৱটো দিয়াৰ পিছত মানে 24 ঘণ্টাৰ কাৰণে অকল পানীহে দিব লাগে, দানা দুবাৰ দিব নালাগে। তো তেতিয়া মানে দৰৱটো ভালদৰে কাম কৰে। আজি ৰাতিপুৱা দৰৱটো দিছো, তো অহা কাইলৈ ৰাতিপুৱা মই এইকেইটাক ভালদৰে দানাটো সম্পূৰ্ণৰূপে দিম। আৰু মই যোৱাকালি যেতিয়া দানাটো দিম তাৰ পিছত লগতে লিভাৰৰ দৰৱ মই 6 দিনলৈকে নন ষ্টপ দিম। মানে পাৰ ডে ৰাতিপুৱা দিব লাগে, এটাইম দিলেই হ'ব। আৰু গাহৰি কেইটাৰ স্বাস্থ্য দেখিব পাইছে খুবেই ধুনীয়া। এইটো খাচী গাহৰি হয় আৰু এইটো F1 পোৱালি দেখিব পাইছে বহুত ডাঙৰ হৈ গৈছে। এইকেইটা অলমোষ্ট 5 মান হ'বলৈ হৈছে আৰু এইটো 3 মাহ মান হৈছে। তো ইয়াৰ গ্ৰোথটো অলমোষ্ট সেম এইকেইটা গাহৰিৰ। আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেনেহলে ডিসক্ৰিপশন বা আই বটনত লিংক দিয়া আছে, বা মোৰ চেনেল ভিজিট কৰি আৰামকে ভিডিঅ' কেইটা চাই ল'ব পাৰিব। মানে ভিডিঅ' কেইটা মই গোটেইকেইটা ভিডিঅ' নলেজৰ কাৰণে বনাও। তো গতিকে মোৰ এই চেনেলত যদি আপোনালোকে নতুনকে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো অল কৰি দিব। যদি ভিডিঅ' কেইটা চাই ভাল লাগে তেনেহলে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানে, পুনৰ লগ পাম। ধন্যবাদ, বাই বাই, টেক কেয়াৰ।